মেৰাপানীত কুকুৰ সৰবৰাহকাৰীক আটক। দেৰগাঁৱৰ পৰা নাগালেণ্ডলৈ আনিছিল ৩৫টা কুকুৰ। এইবাৰ ড্ৰাগছ অথবা অৰুণাচলী সুৰা নহয়। গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষীয়ে এইবাৰ আটক কৰিবলৈ সক্ষম হৈছে কুকুৰ সৰবৰাহকাৰী। গোপনে পথৰ পৰা ধৰি নাগালেণ্ডলৈ কুকুৰ সৰবৰাহ কৰি মেৰাপানীত আটক হ'ল এজন। মেৰাপানী আৰক্ষীয়ে শনিবাৰে এক গোপন সূত্ৰৰ পম খেদি মজগুৰিত এক তালাচী অভিযান চলাই দেৰগাঁৱৰ পৰা নাগালেণ্ডলৈ বিক্ৰীৰ বাবে অনা ৩৫টা কুকুৰসহ জাফৰ আলী নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। দেৰগাঁৱৰ পৰা নাগালেণ্ডৰ উষা অভিমুখে অনাৰ পথত মেৰাপানী আৰক্ষীয়ে অভিযান চলাই কুকুৰকেইটাক কঢ়িয়াই অনা S03AC 2186 নম্বৰ এখন বলেৰো পিকআপ ভেনখন জব্দ কৰে। উল্লেখ্য যে সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ থকা প্ৰাণীবিধক বস্তাত ভৰাই অতি নিৰ্মমভাৱে বিক্ৰীৰ বাবে লৈ যোৱাৰ চেষ্টা কৰিছিল সৰবৰাহকাৰীটোৱে। কিন্তু আমি এটা চিক্ৰেট খবৰ পাইছিলোঁ যে এনেকুৱা বলেৰো পিকআপ ভেন এখনত এজন মানুহে কুকুৰ কিছুমান লৈ আহিছে বুলি। তেতিয়া মই আমাৰ ইয়াত ল'ৰাক পঠাইছিলোঁ। ল'ৰাই গৈ মজগুৰিত পালে গাড়ীখন আহি আছিলে, তাক ৰখালে, চেক কৰিলে। চেক কৰোঁতে গাড়ীখনত দেখিলে প্ৰায় ৩৫টা কুকুৰ, মানে যিটো ষ্ট্ৰীট ডগ কয়, ৰাস্তাত ঘূৰি ফুৰাটো গাড়ীখনত পৰি আনিছে। তো চালক এইটো দেৰগাঁৱত ঘৰ, তেওঁ গোপাল আলী। তেওঁক কাগজ পত্ৰ বিচাৰিলে কিবা নথি পত্ৰ আছে নেকি, তেওঁ একো দিব পৰা নাই। ল'ৰাক গোটেইখিনি জব্দ কৰি কুকুৰে গাড়ী জব্দ কৰি থানালৈকে লৈ আহে। আমি এটা কেছ এটা ৰুজু কৰোঁ আৰু এতিয়া আমি কোৰ্টলৈকে পঠাইছোঁ। কুকুৰখিনি ডিছপ'জ কৰিব লাগিব। কোৰ্টৰ অৰ্ডাৰটো পালে আমি কুকুৰখিনি ডিছপ'জ কৰোঁ। এইখিনি আচলতে নাগালেণ্ডলৈ নিয়া হৈছিলে নেকি? তেওঁ কোৱা মতে বিক্ৰী কৰিবৰ কাৰণে আনিছে, বিক্ৰী কৰিব, নাগালেণ্ডলৈকে নিব। মেৰাপানীৰ পৰা বি বৰা ৰিপৰ্ট, নিউজ আছাম টুডে।